Hello, my dear friends. আজি মই বলবমলে আহিছো। ক'ত আছা? এয়া কিমান ফ্ৰেন্ডছ? এজনী হিমাদ্ৰী, আৰু এজনী সুনিতা বা, আৰু এজনী দীপিকা বা। গেটটো পাৰ হৈ আছে। আমাৰ ইনচাৰ্জ বাইদেউ হয়। কেনেকুৱা তোমাৰ অনুভূতি কেনেকুৱা? ধুনীয়া লাগিছে বিশেষকৈ তাইৰ লগত আহি। হয় নেকি? আৰু কপিল ক'ত গ'ল? কেনেকুৱা লাগিছে অলপ কৈ দিয়ক। ভাল লাগিছে ন? দিয়া দিয়া আমি এতিয়া গৈ আছো ন খোজকাঢ়ি। এতিয়া গৈ আছো আমি যাই আপোনাৰ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে সমৰটা? কেনেকুৱা লাগিছে? আৰু আমাৰ ল'ৰাকেইটা কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে ন? আপুনি যে জিএমচিত কাম কৰে এতিয়া ইয়াতে দোকান দি আছে ন? কিমান চেল হৈছে আপোনাৰ? ঠিকে আছে ন? আৰু কেইজনী আছে? আছে আৰু আমি 4-5 জনীমান আছো। হয় নেকি? এইবোৰ কি মোক এনেই দিছে নেকি এইবিলাক মাথাত মাৰা? নাই মৰমত দিছে। আৰু এইটো কিমান? 10 দিয়ক দিয়ক থেংক ইউ দেই বহুত ভাল লাগিছে। আৰু আপুনি কি ল'লে সমৰদা? আমাৰ চুপাৰভাইজাৰ হয় সমৰজিত চমৰৰ ৱাইফ। সমৰ ৱাইফ। হাই হেল্ল' হাই হিমা হাই কেনেকুৱা লাগিছে? আমি সমৰৰ এছিষ্টেণ্ট। ফাইনেলি বশিষ্ঠ মন্দিৰ আহি পালোঁ। এতিয়া আমি কিমান মানুহ আহিছে চাওকচোন আপোনালোকে। ইয়াতে চাকি ধূপ জ্বলাইছে। ইয়াৰ পিছত অকণমান পিছত আমি শুক্লেশ্বৰ মন্দিৰলৈকে যাম। মৰমৰ বন্ধুসকল এতিয়া আমি ধূপ চাকি জ্বলাই আছো ইয়াতে। বহুত মানুহ আছে। মানুহৰ ভিৰৰ কাৰণে এতিয়া বালি আমি পোৱাই নাই বিচাৰি। মেচটো জ্বলাব পৰা নাই। মেচটো জ্বলাব পাৰিছে নাই? আপুনি অলপ বুজাই দিয়কচোন পূজাৰ বিষয়ে। আজি যে আমি বলবমত আহিলোঁ। আমি বলবমত আহিছোঁ বশিষ্ঠ মন্দিৰ। ইয়াতে প্ৰথমতে আহি আমি নদীত গা ধুব লাগে, বেলপাত দিব লাগে, ধূপ জ্বলাব লাগে। ইয়াতে নদী পাৰত চাকি আখৰ দি শিৱ বাবাক সেৱা কৰি আমি ইয়াৰ পৰা পানী লৈ শুক্লেশ্বৰ ধামলৈকে খোজকাঢ়ি যাম। হয় নেকি? থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।